আৰু বিশ্বজিৎ বৰুৱা দাদাক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি জন্মদিনৰ শুভকামনা যাচিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি একচুৱেলি ভাল এটা দিন হয় আৰু মই একচুৱেলি আজি গাড়ী লৈ আহিছোঁ, বাইক লৈ অহা নাই, অলপ কাম আছে। আৰু একচুৱেলি আজি মোৰ হৈ গ'ল বাৰ্থডে, তাৰ কাৰণে মানে ধুনীয়া এটা প্লেচত একচুৱেলি পাৰ্টি দিছোঁ। আৰু মোৰ লগত আছে আমাৰ মাহীলো আছে ইয়াত একেলগে। তাৰপিছত আমি দুইটা এতিয়া বৰ্তমান গৈ আছোঁ আৰু মানে অলপমান বজাৰ কৰিবলগীয়া আছে, বজাৰ কৰি পেলাই গৈ আছোঁ। বোলক আগত মই ক'ত গৈ আছোঁ আৰু কি জেগাত গৈ আছোঁ, কি কাৰণে আমি একচুৱেলি বজাৰ কৰিবলৈ আহিছিলোঁ আৰু বজাৰ হৈ গৈছে। আৰু এটা বস্তু ল'বলগীয়া আছে, সেইটো এতিয়া বস্তু ক'ত পাওঁ নিজে গম নাপাওঁ, সেইটো কাৰণে অলপমান দূৰ অলপ বিচাৰি যাব লাগিব। আৰু এইপিনে চাওক এতিয়া মই ক'ত আছোঁ, একচুৱেলি আছোঁ মই বিহপুৰীয়া টাউনত। আৰু কি বজাৰ কৰিছোঁ, কি কৰিছোঁ চব আপোনালোকক দেখাই আছোঁ। ব'লক আৰু এটা বস্তু মানে গম পোৱা নাই ক'ত পাওঁ। ফাইনেলি গাইছ আমি কি বিচাৰি আহিছিলোঁ গম পাই নাই, এইটো বস্তু, কাৰণ এইটো বস্তু বিনা খানা নহ'ব যেন। সেইটো ফাইনেলি গাইছ পূৰা বস্তুখিনি উঠাই ল'লোঁ আৰু বজাৰ যি য'ত আছিলে। আৰু এতিয়া মই গৈ আছোঁ একচুৱেলি য'ত মানে পাৰ্টি দি আছোঁ না, তাত গৈ আছোঁ। তাত মানে আপোনালোকক কি বুলি ক'ম আৰু বহুত ফাইনেলি গাইছ মই আজি য'ত একচুৱেলি পিকনিক মানে মোৰ বাৰ্থডে পাৰ্টি খানা দিছোঁ, সেই স্কুলখন নাম হ'ল ব্লেংক স্কুল, মানে অন্ধ স্কুল। আৰু তেওঁলোক একচুৱেলি এতিয়া নাই, তেওঁলোক একচুৱেলি ক্লাছলৈ গৈছে আৰু ক্লাছৰ পৰা অহাৰ পিছত তেওঁলোকৰ কাৰণে খানা বনাই থকা হৈছে। এয়া তেওঁলোক থকা ঘৰবিলাক, মানে ইয়াত ল'ৰাবিলাক থাকে আৰু ছোৱালী পিনে দেখিছিলে যেন ল'ৰাখিনিৰ কাৰণে থাকিবৰ কাৰণে মানে হোষ্টেল আছিলে। আৰু ইয়াত হৈ গ'ল খানা বনাই, ইয়াত এইটো হৈ গ'ল খানাৰ কাৰণে, মানে যি ভাত চাত যি খাবলগীয়া আছে ইয়াতে তেওঁলোকৰ চব আছে। আৰু এইপিনে চাওক, এইপিনে ছাত্ৰী মানে ছোৱালীখিনিৰ কাৰণে। আৰু এইপিনে চাওক তেওঁলোকৰ খোৱা এইখিনি ডাইনিং হয়, ইয়াত তেওঁলোকে নিজৰ ডাইনিঙত নিজে আহি বহি যায় আহি। আৰু এইটো যে বনাই আছে খানা, খানা বনাই আছে। ফাইনেলি গাইছ খানা হৈ গ'ল আৰু এওঁলোকৰ চব বহি গৈছে। ল'ৰাখিনি হয়, এইপিনে ছোৱালীখিনি চব ভাগ আছে ইয়াত। এইপিনে চব এইখিনি ল'ৰাখিনি হয়। গহপুৰত আৰু মই থাকোঁ আপোনালোকৰ ওচৰতে নাহৰকটনত থাকোঁ। মই এতিয়া তাৰপৰাহে আহিছোঁ। আৰু একচুৱেলি আমাৰ ফেমিলি আছে আজি, একচুৱেলি মোৰ বৌ আৰু মোৰ একেদিনাখনি বাৰ্থডে হয়। বৌ কিবা এটা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে, সেইটো কাৰণে মই আহিছোঁ। বাৰ্থডে উপলক্ষে মানে আগতে মই ইয়াত আহিছিলোঁ বেলেগ এজন, সেইটো কাৰণে ফাইনেলি মোৰ আজি বাৰ্থডে হয়। আজি ডিচেম্বৰ 27 একচুৱেলি বাৰ্থডে হয়। সেইটো কাৰণে মই তোমালোকৰ মাজলৈ আহিছোঁ। মানে আমিতো বহুত জেগা ঘূৰি ফুৰোঁ, কিন্তু তোমালোকৰ ফেমিলিটো পাই পেলাই মই সেইদিনাখনি বহুত ভাল পাইছিলোঁ। সেইটো কাৰণে মই তোমালোকৰ ফেমিলি কৰিলে মই আজি একচুৱেলি আহিম বুলি কৈছোঁ আৰু মই এইটো আহিছোঁ। আগত থেংক ইউ। গান গাব লাগিব দেই চবে, যোনে যোনে জানে। যোৱামাহ মই বাঁহী আৱাজ শুনি গৈছোঁ আৰু ইয়াতে বহি আছে বাঁহী বজোৱা। গাইজ মই একচুৱেলি খোৱা বোৱা হৈ গ'ল, তেওঁলোকেও খোৱা বোৱা হৈ গ'ল আৰু চবকে ইয়াত মই ৰাখি লৈছোঁ। মানে একচুৱেলি কি কাৰণে ৰাখিছোঁ, এটা বাঁহী দেখিছে এওঁ হাতত। এতিয়া মই টেলেণ্টখিনিও আগৰ ভিডিঅ'লৈ মই একচুৱেলি দিবলৈ চেষ্টা কৰিম। ব'লক এতিয়া তেওঁলোকৰ হাতে আমি বাঁহী আৱাজ আৰু গান শুনিম। এটা বাঁহী আৱাজ শুনিলে আৰু এইবাৰ বাঁহী সুৰত আমাৰ ডেকা ল'ৰাই গান গাব, মানে বাঁহী সুৰটোৰ লগত একদম ধুনীয়াকৈ মিলাই ল'ব এটা গান শুনিম মই এতিয়া। যেন তেওঁ আগলৈ এনেকৈ সুন্দৰ পদক্ষেপ আপোনালোকৰ আগত দাঙি ধৰিব পাৰে আৰু তাকে কামনা কৰি মই আপোনালোকৰ আগত এটি খুব জনপ্ৰিয় আমাৰ মৰমৰ জুবিন দা আৰু জুবলি বাৰ এটি বিহুগীত শুনাব বিচাৰিছোঁ। নাহৰ পাতৰ আৰতে জিলিকে মোৰ হাইলা হিতুৰে মুখনি পদুম তগৰ ফুলিলে ফুলিলে মোৰ হেৱালি মৰমত
কপে বুকুখনি ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপত তেজত উঠিছে প্ৰীতিৰ লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে প্ৰীতিৰ লহৰ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ মই এটা বাঁহী সুৰ প্ৰথমতে শুনিছিলোঁ আৰু এটা ধুনীয়া গান আৰু বাঁহী সুৰৰ মাজত তেওঁলোকে মোক দেখালে আৰু মই মানে ভাবিছোঁ নহয় বহুত ভাল লাগিছে মই অহা নাই বা একচুৱেলি যোনে যোনে মোৰ ভিউৱাৰ্ছ হয় বা মোৰ ভিডিঅ' যোনে যোনে চায় তেওঁলোকো যদি তেওঁলোকৰ মাজত আহিব বিচাৰে তেতিয়াহ'লে মই একচুৱেলি কৈ দিম বা মোৰ নাম্বাৰটো ইয়াত থাকিব লিংক পঠিয়াই দিম কোন জেগাত আছে কি কথা একচুৱেলি আছে ক'ত আছে মই তেওঁলোকৰ মুখে কৈ দিম স্কুলখন একচুৱেলি কোন জেগাত আছে কি কথা নমস্কাৰ মোৰ নাম শ্ৰী কৰুণা গগৈ মোৰ ঘৰ নাৰায়ণপুৰ ৰঙতি মই এই বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ আপোনালোকে যদি আমাৰ এই অসমন্দ শিশু বিদ্যালয়লৈ আহিব বিচাৰে তেন্তে হলে এই দাদাজনৰ লগত যোগাযোগ কৰিব আৰু এই ভিডিঅ'টোত চাই আপোনালোকে আমাৰ ইয়ালৈ আহিব পাৰে আমাৰ ঠিকনা হৈছে অসমন্দ শিশু বিদ্যালয় বিহপুৰীয়া কাৱৈমাৰীত অৱস্থিত নিশ্চয় আপোনালোক যদি আমাৰ ইয়ালৈ আহে তেনেহলে আমি সদায় আপোনালোকৰ কাৰণে প্ৰস্তুত হৈ থাকিম এতিয়া একচুৱেলি এইখিনি বয়জৰ আছিলে আৰু এতিয়া লেডিছৰ এৰিয়ালৈ আহিছোঁ চাবৰ কাৰণে লেডিছৰ হোলচেল হ'ল এইখন আৰু বয়জৰ সেইপিনে আছিলে হোলচেল আৰু লেডিছৰ এইপিনে আছে আৰু লেডিছৰখনিৰ লগতো অকণমান কথা পাতিম তাৰপিছত আমি ইয়াৰ পৰা ওলাই ল'ম বিৰাট কোহলি কণমানীয়ে একচুৱেলি গান শুনাম বুলি কৈছে আৰু আমি তাইক এফাকৈ গান শুনিম এই হ'ল কণমানীজনী তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী লক্ষীবাই গোলা অঁ ঘৰ ক'ত ঘৰ মোৰ দূৰপাং এতিয়া তুমি এটা মোক ধুনীয়া গান শুনাবানে শুনাম ৰ'বা বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেৱ নাচা বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেৱ নাচা বন্দে 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 আজি হ'ব ভকত বিন্ধে বন্দে আজি হ'ব ভকত বিন্ধে বন্দে শুনিছনে বাৰু কুলি মাত বিহু বিহু যে লগা নাই গাৰু গাত চিৰাদক সুধিলো ককা কিমান দাম গাম শুনি মই বুলিলো সেইটো ৰাম ৰাম শুনিছনে বাৰু কুলি মাত বিহু বিহু যে লগা নাই গাৰু গাত চিৰাদক সুধিলো ককা কিমান দাম গাম শুনি মই বুলিলো সেইটো ৰাম ৰাম দিবিনে আমাক দিবিনে বিহু পাতিবলে দিবিনে আমাক দিবিনে বিহু পাতিবলে জুন কোনে দিলে জুন অন্ধকাৰ পৃথিৱীত কোনে আছে শুই দৃষ্টি 6 জুন কোনে দিলে ৰুই অন্ধকাৰ পৃথিৱীত কোনে আছে শুই দুৰ্ভাগ্যৰ এটি নাম সৌভাগ্য সুদূৰ প্ৰসাৰে সৌভাগ্য দুৰ্ভাগ্যৰ এটি নাম সৌভাগ্য সুদূৰ প্ৰসাৰে
তলে লুইবে তাৰেতি শুভ নাম প্ৰাণ চৰে লুইবে যুগে যুগে অমৰ হওক প্ৰাণ চৰে লুই দৃষ্টিৰ ছয় জোন কোনে দিলে জুই অন্ধকাৰ পৃথিৱীৰ পৰাজয় 1 2 3 4 5 6 অন্ধকাৰ কাৰাগাৰ পৰাজয় পৃথিৱী পোহৰালে কোন আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বা আপোনালোকে যদি ইয়াত কিবা আপোনালোকৰ বাৰ্থডে পাৰ্টি হওক বা দিব পাৰে আপোনালোকো আহিব পাৰে মোৰ নিচিনাকৈ একচুৱেলি মই বেলেগৰ লগত আহিছিলোঁ আজি ময়ো আহিছোঁ আৰু প্ৰতিবাৰে আমাক খুৰাক আমি পাই থাকোঁ ইবাৰো পাইছোঁ আৰু আগতো আমি খুৰাক লগ পাম ব'লক আৰু খুৰাহঁতেও ইয়াত বহুত ফূৰ্তি মতে থাকে কাৰণ নিজৰে ল'ৰা ছোৱালী গোটেইখিনি হয়নে হয়নে নহয় নিজৰে আৰু আপোন যেন লাগে সদায় 24 ঘণ্টাই আপোনালোকে পাই থাকে আৰু ভাল লাগিলে আহি লৈ পেলাই আৰু মই আজি ইয়াৰ পৰা এতিয়া যাবলৈ ওলাই আছোঁ বাই বাই ফ্ৰেণ্ডছ আৰু যদি আপোনালোকে বোলে নহয় আপোনালোকে বাৰ্থডে পাৰ্টি বুলিয়ে নহয় যদি আপোনালোকৰ মনটো ভাল লাগে বা কিবা আপোনালোকে কিবা খুৱাওঁ বুলি ভাবে আপোনালোকৰ মনৰ পিনৰ পৰা আহিব পাৰে খুৱাব পাৰে আপোনালোকৰ মৰমখিনি এওঁলোক দিবহি পাৰে যেনেকৈ মই আজি আহিছোঁ মইতো বেলেগৰ লগত পাৰ্টি কৰিছোঁ মই কিন্তু নাই কৰা মই আগৰ পৰাই ভাবি আছোঁ যে মোৰ বাৰ্থডে পাৰ্টি একচুৱেলি ইয়ালৈ আহিম বুলি আৰু ভগৱানো ইমানেই ভাল আজি একচুৱেলি মোৰ অফিচো বন্ধ সেইটো কাৰণে মই ওলাই আহিলোঁ আৰু ব'লক এয়া আমাক গোটেইকেইজনক চিনাকি কৰি দিছোঁ এইজনে যেন আজি ঠাণ্ডা বা আপোনাৰ নামটো অজয় হাজৰিকা মোৰ নাম ৰতন বৰা মোৰ নাম বিমান সোণোৱাল আৰু গোটেইকেইজনকে লগ পাই বহুত ভাল লাগিলে এই অকণমান ভয় লাগিছিলে কি কৰিম এতিয়া কি নকৰিম যেতিয়া ক'লে বোলে আমাৰ ঘৰত মই বোলো চব ফ্ৰী আছে তেতিয়াহ'লে এনে ফ্ৰী হ'ব লাগে তেতিয়া বহুত ভাল লাগে আৰু আহক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰক 10 জনলৈ শ্বেয়াৰ কৰক যেন এইখন স্কুল ইয়াত আছে একচুৱেলি ইয়াৰ মানুহ বহুতেও নাজানে ইয়াত এখন স্কুল আছে বুলি বহুতে নাজানে মই জনাবৰ কাৰণে আহিছোঁ আৰু মই এওঁলোকৰ মাজলৈ আহি থাকিম ইয়াত এজন ল'ৰাই কৈছে যেন আমাৰ স্পৰ্টছবিলাক মানে খেলা ধূলা সেইবিলাক ভিডিঅ' আমাক কোনো নিদিয়ে মই দিম আহি থাকিম তেওঁলোকে ক্ৰিকেট খেলে গেম খেলে যি খেলে বা তেওঁলোকে গান গাই ভাল পায় বাঁহী বজাই ভাল পায় ফাইনেলি গাইজ আমি তাৰপৰা এতিয়া বৰ্তমান ওলাই আহি গ'লোঁ আৰু মই এতিয়া ৰাস্তাটো দেখাই যাম এইটো হৈছে একচুৱেলি বিপুৰীয়া অন্ধৰ স্কুললৈ অহা ৰাস্তাটো আৰু ৰাস্তাটো ইমান ভাল নহয় চাব মই দেখাই দিম ৰাস্তাটো আপুনিও তেতিয়া আহিবলৈ বেছি অসুবিধা নহয় ট্ৰেফিক পইণ্ট আগত আছে ট্ৰেফিক পইণ্টটো দুটা তাৰমানে এইটো এতিয়া একচুৱেলি যোনখন এল্ট'খন সোমাই আছে এইপিনে আহিলে ডাইৰেক্ট আপুনি ব্লেংক স্কুলখনলৈ যাব পাৰিব আৰু এইপিনে যোনটো চিধাকৈ এইটো ৰাস্তা গৈ আছে এইপিনে যদি গুচি যায় আপোনালোকে লাইনপুৰ গুচি যাব এই আগতে আছে ট্ৰেফিক পইণ্ট এই দুপিনে দুটা ফাটি আছেতো এইটো চাই লৈ পেলাই নহ'লে আপুনি 9 পাবগৈ বিচাৰি নাপাব